এটা ৰুমৰ চাৰিওফালে 4টা কেমেৰা লগোৱা আছে আৰু মাজত আপুনি ৰখি আছে আৰু সেই 4টা কেমেৰাই নিজৰ এংগলৰ পৰা আপোনাক বেলেগ বেলেগ ফটো ডিসপ্লেত দেখাই আছে আৰু এনেকুৱা আপোনাৰ জীৱনতো হয় যেতিয়া মানুহে আপোনাৰ বিষয়ে কিবা কথা পাতে কিছুমান মানুহ আপোনাৰ বিষয়ে বেলেগ ধৰণৰ কথা পাতে আৰু আন কিছুমানে আপোনাৰ বিষয়ে আৰু কিবা বেলেগ ধৰণৰ কথা পাতে কাৰণ হিহঁতৰ আপোনাক চোৱাৰ দৃষ্টিভংগী বেলেগ বেলেগ হয় সেইকাৰণে কিছুমান মানুহে আপোনাৰ বিষয়ে ভাল ভাল কথা পাতে আকৌ আন কিছুমান মানুহে আপোনাৰ বিষয়ে বেয়া বেয়া কথা পাতে আৰু কেতিয়াবা আপুনি নিজে কনফিউজ হৈ যায় আৰু এই কনফিউজনৰ পৰা ওলাবৰ কাৰণে আপুনি মাত্ৰ এটা সিম্পল কাম কৰক আপোনাৰ মোবাইলত সেলফি কেমেৰা অন কৰক আৰু আপুনি কেমেৰাত নিজকে চাওক আৰু আপুনি ভাবক নিজকে আপুনি কি দৃষ্টিভংগীৰে চাই আপুনি নিজৰ বিষয়ে কি ভাবে আপোনাৰ নিজকে কি লাগে যে আপুনি শুদ্ধ হয় নে ভুল হয় আপুনি কেনেকুৱা মানুহ হয় যেদিনা আপুনি নিজকে নিজৰ দৃষ্টিভংগীৰে চাব শিকিব সেই দিনাৰ পৰা আপোনাৰ দুনিয়াৰ মানুহে আপোনাক কি ক'ব আপোনাৰ একো গুৰুত্বই নাযাব সো গাইস যদি মোৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব